Hello guys, welcome back to my channel Kalpana the Assamese vlogs. Ahoksun aji mor video to arambho koru aru aji dekhise iman borokhun dintut ami ei borokhonar motor kolokun logoi thora kiki koru apolok dekhabole jotno kori gurigila video dekhi kolage sai thakibo thik ase ahok Hello guys, এতিয়া যেহেতু কাম কৰা হৈ গ'ল যেহেতু ৰাতিপুৱা কামখিনি কৰিলোঁ আৰু যেহেতু ঠাণ্ডা বতৰ আজি বনাম মই পনীৰ গাখীৰৰ পৰা কেনেধৰণে পনীৰ তৈয়াৰ কৰিব পাৰি আৰু আচলতে আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু আপোনালোকে ভিডিঅ' দেখিবলৈকে চাই থাকিব বহুতে পনীৰ বনাব জানে কিন্তু বহুতে হয়তো নাজানে কেনেধৰণে গাখীৰৰ পৰা প্ৰস্তুত কৰিব পাৰি পনীৰ গতিকে ভিডিঅ' দেখিবলৈকে চাই থাকিব মই আপোনালোকক দেখাবলৈ যত্ন কৰিম লগতে আৰু মোৰ বহুত বেছি ভাল লাগে পনীৰ তৈয়াৰ কৰি বনাই খাব পাৰি সেইটো বহুত বেছি টেষ্টটো এটা বেলেগ আহে বহুত বেছি মোৰ ভাল লাগে গতিকে আপোনালোকৰ বাৰু কাৰ কাৰ ঘৰৰ পনীৰটো খাই ভাল পায় মোক কমেণ্ট কৰি জনাব বজাৰতকৈ মই খুব বেছি ভাল পাওঁ এতিয়া মই ঘৰৰ গাখীৰ লৈ লৈছোঁ 3 পোৱামান আৰু নেমু এটা লৈছোঁ কিন্তু গোটেই নেমুটো হয়তো নিদিওঁ যিমানটো দৰকাৰ সিমানটো দিম আৰু এতিয়া মই গাখীৰখিনি এটা চচত মই বাকি লৈছোঁ আৰু গেছৰ ফ্লেমটো অলপ কমত দি পেলাই বঢ়াই দিছোঁ আৰু লগতে মই ঘনাই লৰাই আছোঁ আৰু এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ দিব অলপমান উতল আহিব লাগিব আৰু যেতিয়া উতলি থাকিব ঘনাই লৰাই থাকিব আৰু যেতিয়া উতলটো ভালদৰে আহি যাব তেতিয়া আপোনালোকে সেই নেমু যিখিনি আছিলে নেমু পানীখিনি আপোনালোকে তাত দি দিব জোখত লগত যেতিয়া গাখীৰখিনি লগত লৰাই দিব আৰু দেখিবই লগত এনেধৰণে ধুনীয়াকৈ ফাটি যাব তাৰ পাছত অলপ টাইম লৰাই হোৱাৰ পাছতে আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু এখন আগতীয়াকৈ আপোনালোকে ধুনীয়া কাপোৰ চাফা কাপোৰ এখন ৰাখিব যিখনত ধুনীয়াকৈ মানে বস্তুখিনি পানীখিনি ধুনীয়াকৈ সৰকি যাতে যায় তেনেকুৱা এখন কাপোৰ ল'ব আৰু দেখিছেই মই কি কাপোৰ ব্যৱহাৰ কৰিছোঁ এতিয়া গোটেইখিনি তাত কাপোৰখনৰ ওপৰত ঢালি দিব পানীখিনিৰ সৈতে আৰু যেতিয়া পানীখিনি ঢলা হ'ব তেতিয়া ইয়াত যিটো নেমু চেপি দিয়া হৈছিল নেমু বস্তুটো যিহেতু টেঙা হয় গতিকে ইয়াত আপোনালোকে ঠাণ্ডা পানী ঢালি দিব ওপৰত সেইখিনি চাকা হোৱাৰ পাছত ঠাণ্ডা পানী দি পেলাই অলপ ভালদৰে ধুই দিব চাফা কৰি দিব আৰু গোটেইখিনি কাপোৰখন ধুনীয়াকৈ মেৰিয়াই এনেকৈ চেপি দিব আৰু কাপোৰখন ধুনীয়াকৈ মেৰিয়াই গোটেই পানীখিনি চেপি উলিয়াই দি সেই বস্তুটো আপোনালোকে এখন প্লেটৰ সহায়েৰে বস্তুটো হেঁচি দিব তললৈ আৰু হেঁচি দিয়াৰ পাছতে ইয়াত আপোনাৰ যিটো ওপৰত হয়তো আপোনালোকে সেই বস্তুটো ফ্ৰিজৰ ভিতৰত ৰাখি দিব আৰু ফ্ৰিজত নহ'লেও যিসকলৰ ঘৰত ফ্ৰিজ নাথাকিবও পাৰে তেখেতলোকে মানে কিবা ওজন বস্তুৰ সহায়ত বস্তুটো হেঁচি ৰাখিব তেতিয়া আপোনালোকে পিছত উলিয়াই পেলাই সেইটো ধুনীয়াকৈ এতিয়া ইভিনিং টাইম হৈ গ'ল আৰু প্ৰায় এতিয়া আপোনাৰ ইভিনিং 5টা মানেই বাজি গৈছে চ' এতিয়া মই ভাবিছোঁ আপোনালোকক এটা বস্তু দেখাম কিয়নো মোৰ আজি দেউতা আৰু মানে মোৰ মামা হয় ওচৰৰে চ' মামা আৰু দেউতাই অলপ এনেই প্ৰেক্টিছ কৰি আছে ঘৰতে নাম গাই আছে চ' আপোনালোকক দেখাওঁ অকণমান তেওঁলোকে গম নাপায় কিন্তু তাৰ মাজতে মই আপোনালোকক দেখাই দিম কেনেকৈ তেওঁলোকে ৰিহাৰ্চেল কৰি আছে আৰু ভাল পায় কেনে মাজে মাজে কৰি থাকে চ' আহকচোন ভিডিঅ'টো তাত তেখেতলোকক দেখাই লওঁ তাৰপাছত আমি হাতৰ পিঠা আপোনালোকক দেখাব যত্ন কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে আহক
হেল্ল' গাইছ, আহকচোন এতিয়া পিঠা বনাওঁ। তাৰ কাৰণে মই কাগজ ৰেডি কৰি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি খুন্দি লওঁ। তাৰ কাৰণে মই তিয়াই থৈছিলোঁ চাউলখিনি অলপ টাইম আৰু শুকুৱাই লৈছিলোঁ। এতিয়া মই ভালদৰে পিঠাগুড়িখিনি খুন্দি লওঁ, মিক্সিতে খুন্দিছোঁ আৰু দেখিছে ধুনীয়াকৈ গুড়ি হৈ গৈছে আৰু লগতে মই চালিও গৈছোঁ, গোটেইখিনি ধুনীয়াকৈ চালি লোৱা হৈছে। তাৰ কাৰণে আৰু লাগিব নাৰিকল লাগিব, গতিকে আমি নাৰিকলখিনি ৰেডি কৰি লওঁ। আহক এতিয়া মই এটা নাৰিকল লৈছোঁ, ধুনীয়াকৈ কুটি লৈছোঁ আৰু এতিয়া মই মিক্সিত পিচি ল'ম আৰু তাতে মই ধুনীয়াকৈ পিচি লোৱা দেখিছোঁ। আৰু এটা নাৰিকলৰ জোখাৰে মই 1 কাপ চেনি দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি মিঠা দিব পাৰে। এতিয়া ধুনীয়াকৈ দেখিছে গোটেইখিনি পিচি লোৱা হৈ গ'ল আৰু এতিয়া আমি যাম পিঠা বনাম। গতিকে ব'লক আমি দেৰি নকৰি পিঠা বনাওঁ। আৰু তাৰ কাৰণে মই এতিয়া কাগজ এখন লৈ লৈছোঁ, তাতে মই পিঠাগুড়িখিনি মোৰ নিজৰ জোখাৰে অলপ সৰহকৈ লোৱা আছে আৰু তাত মই অলপ সোৱাদ অনুসৰি নিমখ দিছোঁ, যিমানখিনি মোক দৰকাৰ, আৰু যিখিনি আমি নাৰিকল কাটি থৈছিলোঁ সেইখিনিও দি দিছোঁ, একেলগে সানি লৈছোঁ। আৰু মোৰ আজি মাক মই হেল্প লৈছোঁ, কিয়নো নহ'লে কৰি থাকিবলৈ বহুত দিগদাৰ হয় কেমেৰা। আৰু লগত মই অলপ কালজিৰা দিছিলোঁ আৰু গোটেইখিনি ভালদৰে সানি ল'ব। লৈ পেলাই এটা কুকাৰত পানী ল'ব, পানীখিনি অলপমান ল'ব, লৈ পেলাই আপোনালোকে কুকাৰটো বহাই দিব গেছত আৰু গেছৰ ফ্লেমটো বহাই দিব আৰু পানীখিনি গৰম হ'বলৈ দিব আৰু কুকাৰৰ যিটো চিটি আছে চিটিটো খুলি দিব। আৰু মই পিঠাগুড়িখিনি ধুনীয়াকৈ চালি ল'লোঁ আৰু এতিয়া মই এখন হাতা লৈছোঁ, গোল হাতা এখন ল'ব, তাত এটা মাজত ফুটা কৰি ল'ব যাতে সেইটো তাৰ প্ৰেছাৰকে সোমাব পাৰে। আৰু পিঠাগুড়িখিনি দিয়াৰ আগত হাতাখনৰ তলত ধুনীয়াকৈ হয়তো তেল নহ'লে ঘিউ লগাই ল'ব ভালদৰে। যিখিনি সালি থোৱা আছিলে সেইখিনি দি পেলাই লাহে লাহে দবাই দিব, বেছি জোৰত নকৰিব, নহ'লে বহুত অসুবিধা হ'ব, টান হ'ব খাবলৈ। গতিকে ভাল হ'বৰ কাৰণে আপোনালোকে লাহে লাহে হেঁচি দিব। আৰু সেই ফুটাটো গেছত যেতিয়া পানীখিনি গৰম হ'ব, তেতিয়া ওপৰত লাহেকৈ হাতাখন পাতি দিব আৰু হাতাখনৰ তলৰ পৰা যিটো ভাপ যাব, ভাপটোৱে পিঠাটো হোৱাই দিব। দেখিবই পিঠাটোৰ ওপৰত ধোঁৱা ওলাই থাকিব, তেতিয়া জানিব পিঠা হৈ গ'ল। আহকচোন চাওক, মোৰ পিঠা ৰেডি হৈ গ'ল। দেখিছে খুব ধুনীয়া হৈছে আৰু দেখিছেনে কিমান স্পঞ্জ টাইপ হৈছে আৰু খায়ো বহুত সোৱাদ লাগিছে। আৰু আপোনালোকেও এনেদৰে বনাই খাই চাব, বহুত বেছি ভাল পাব। গতিকে ভিডিঅ'টো দেৰি নকৰি আপোনালোকেও বনাই খাই চাওক আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিব। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? আৰু আজিৰ ভিডিঅ'টোত মই যিখিনি দেখাব পাৰোঁ, আজিৰ দিনটোত কি কৰিলোঁ কি নাই, তাৰ মাজতে বিশেষ কিছুমান কাম, চবতেতো মানে কেমেৰাটো লৈ ঘূৰি ফুৰাটো সম্ভৱ নহয় ন। তাৰে যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাব মই যত্ন কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যি ভাল হৈছে বেয়া হৈছে আপোনালোকে কিন্তু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, কমেণ্ট কৰিব, যাৰ কাৰণে মোৰ বহুত বেছি সহায় হ'ব। সেইবাবে আপোনালোকক কৈছোঁ, ভিডিঅ'টোত কেনেকুৱা পালে মই দেখুৱাইছোঁ, আপোনালোকেও নিজেও বনাই খাই চাব, কিয়নো মোৰ বহুত বেছি ভাল লাগে আৰু মোৰ খাই বহুত ভাল পাওঁ। সেইবাবে মই বনাই ভাল পাওঁ, খায়ো ভাল পাওঁ, সেইবাবে মই নিজেও বনাইছোঁ আৰু খাইছোঁ। আৰু আপোনালোকে মানে বনাই পেলাই খাই চাব। বহুতে হয়তো জানে, কিন্তু বহুতে হয়তো নাজানে, সেইবাবে আৰু যিসকলে নাজানে সেইসকলে বনাই খাই চাব আৰু বহুত বেছি ভাল পাব বুলি মোৰ আশা থাকিল। ঠিক আছে, আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কাৰণ বহুত বেছি দীঘল নকৰোঁ, অলৰেডি দীঘল হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। গতিকে আজিলৈ বাই বাই।